হয় প্ৰথম প্ৰশ্নটো আছিল যে একগল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰি আছিল তেনেহলে শুনক 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ভক্তপ্ৰাণ ৰাইজ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত মানুহৰ গণগোড়লে ধন আহিব তাৰ পাছতো কি কব মোৰ একোৱেই নাই সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন ধন কৰি সি মৰে কষ্ট খায় আৰু ধন ধন কৰোঁতে তাৰ গৃহ অকাল যায় 1 নম্বৰ প্ৰশ্ন উত্তৰ বুজি পালে এতিয়া আকৌ 2 নম্বৰ প্ৰশ্নটো কি আছে দতাল হাতী কি কয় দতাল হাতী হয় 2 নম্বৰ প্ৰশ্নটো আছিল যে এটা দতাল হাতী কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছিল তেনেহলে 2 নম্বৰ প্ৰশ্নটিৰ উত্তৰ শুনক ভক্তপ্ৰাণ ৰাইজ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰী কথামতে পুৰুষে সদায় উঠ বা সকলো পুৰুষ নহলে আপুনি কিছুমান নহয় ক'ত খালি আহিব সেইকাৰণে কৈছে যে কলিৰ যুগত নাৰীৰ কথামতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়াতো সেইটোৱে হৈছে আপোনালোকে নিজেই কওকচোন একদম বন্ধনৰ কাৰণে কি কৈছে এইবিলাক কাৰ নামত দিছে 3 নম্বৰ বিনামূলীয়া গেছবিলাক কাৰ নামত দিছে 3 নম্বৰ বিনামূলীয়া লাইনবিলাক কাৰ নামত দিছে 3 নম্বৰ কিবা আজিকালি অৰুণোদয় নেকি অহা নাই নে ককা সেইবিলাক কাৰ নামত দিছে 3 নম্বৰ গতিকে এই 3 ভাই ৰাজত্ব নহয় মতা ভাই ক'ত পাব দোস্ত আছে সেইকাৰণে কৈছে কলিৰ যুগত নাৰীয়ে ৰাজত্ব হ'ব আৰু আজিকালি এনেকুৱা কিছুমান নাৰী সোমাইছে কথাখিনি কম নে নকম কওঁ আজিকালি কলিৰ যুগৰ নাৰী কেইটামানৰ কথা কৈছো মই হেৰি শুনছিলে হেৰি মই ঘুমাই উঠোতে দেৰি হ'ল ইফালে মই মিটিঙতো যাব লাগে পিছে আপুনি এটা কাম কৰিবচোন চিন্তা কৰিব নালাগে আজি আপোনাৰ মাৰে ঘৰত নাই হেৰি মোৰ গা ধোৱা কামখিনি বাথৰুমতে থৈ দিলো সেইখিনি আপুনি ধুবলে পিছে আহিলো শুনছিলে তাৰ পৰা বাহিৰে মই তোক মাহঁতৰ ঘৰত যাবও পাৰো গতিকে যদি মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহোঁতে গধূল হোৱা হান পায় আপুনি আৰু এটা কাম কৰিবচোন হেৰি কৰিব গধূলি হাঁহ ছাগল কেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি হেৰি গধূলি ভাতকেইটা বনাই থব দে মই পিছে আহিলো তাৰ পৰা ক'ত যাব সেইটো বাদ দিয়ক মই য'তে যাওঁ ত'তে যাওঁ আপোনাক লাগে আপোনাৰ কথাটো হ'ল কি আপোনাক মই যিখিনি কাম দি থৈ গৈছো সেইখিনি কাম আপুনি সম্পূৰ্ণভাৱে কৰি থব আৰু যদি নকৰা নহয় তেনেহ'লে চাব কিন্তু মই যদি গধূলি ঘূৰি আহি এসোপা কাম ময়ে কৰিব লগা হয় নহয় তেনেহ'লে কিন্তু আপোনাক মই ৰাতিলে ভাত খাওঁ আন কৰি দিম মনে কাম দিলে নে দমটো আৰু এই তিনিটা দম দি থৈ যোৱাৰ পাছত মতাটো কিন্তু কামখিনি নকৰাই তিনিটা আহি নকৰাৰ আগতে মতা এটা কাম কৰি আজৰি কৰিলে নে তিনি মতে আৰু আজিকালি এনেকুৱা কিছুমান আছে হেৰি শুনছিলে আপোনাক এটা কথা কম বেয়া নাপাব হেৰি কালামকে হাতখন গুচাওক আপনাকে কম হেৰি কথাটো হ'ল কি আপনাৰে মোৰে
হৰি কিয় কৈছো জানেনে আপোনাৰ মায়েতো ঘূৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেলা মুখো মেলা হৰি মই কিন্তু এতিয়া আপোনাৰ মায়ের লগত ভাত খাই থাকিব নোৱাৰো দেই হৰি সঁচাই কৈছো আপনাৰে মোৰে বাবুৰে মাইনাৰ ভাতকেইটা বেলেগ কৰি খাব নোৱাৰে শুনছেনে আৰু যদি নাখায় নহয় তেনেহলে আপনি কিন্তু মনত রাখবো নহয় আপনি মায়ের লগত থাকবো ভালকে শুনক আপনি যদি মোৰ লগত ভাতকেইটা বেলেগকে নাখায় নহয় আপনি মায়ের লগত থাকবো নহয় আপনি মোৰ লগত থাকবো বলতে আপনি কার লগত থাকবো আপনি কার লগত থাকবো আপনি মায়ের লগত থাকবো না মোর লগত থাকবো তোমাৰ লগতে থাকিম বুলি কওঁতে আহিল নে তিনিটোৰ কথা মতে তিনিটোৰ লগত ভাত খাবা আগতে কি হল নিজৰ মাক বাপেক চিনি নোপোৱা হল সেইকাৰণে কৈছে নাৰীৰ প্ৰথমতে উঠা বহা কৰিব আজিকালি পুৰুষে কিন্তু মই কথাখিনি এইকাৰণেই দাঙি ধৰিছো যে হয় কলিৰ যুগত কৈছে যে নাৰীৰ প্ৰথমতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই হাত জোৰ কৰি আপোনালোকক এইটো ক'ব বিচাৰিছো যে আপোনালোকে অন্তত নিজৰ স্বামীজনক আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা নকৰিব কিয় কৈছো জানে কাৰণ স্বামীজনে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব তেতিয়াই কিন্তু আমাৰ জীৱনত একোৱেই নাই সেইকাৰণে মই কথাখিনি দাঙি ধৰিলো যে অন্তত নিজৰ স্বামীজনক নিজৰ কথা মতে উঠা বহা কৰাবলৈ চেষ্টা নকৰিব মনত ৰাখিব আজি মই তেওঁলোকক নিজৰ মাক বাপেকৰ পৰা কাঢ়ি আনিছো কাইলৈ যে মোৰ ল'ৰা ছোৱালীয়ে মোকো তেনেকুৱা নকৰিব কিবা মানে আছে মোকো কৰিব সেইকাৰণে আপোনালোকে অন্তত তেনেকুৱা কাম নকৰিব বুজি পাইছে আইতা কৈছিলে কি তেনেকুৱা স্বামী বুলি কওঁতে পুৰা ফুটি গৈছিল কি ভাল পাইছে দেখি এতিয়া কওঁ 3 নম্বৰ প্ৰশ্নটো কি আছিলে হয় 3 নম্বৰ প্ৰশ্নটো কি আছিলে কওক হয় 3 নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিলে সিংহ দুটাই শিয়ালটোক গাড়ীত উঠাই টানি টানি লৈ গৈ আছিলে আৰু মাজে মাজে সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিলে তেনেহলে 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হল নাম ধৰ্ম বুদ্ধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে মদ খোৱা মানুহ ওলাব একদম ধুনীয়াকে ধুতি কুৰ্তাযোৰ পিন্ধিয়ে হওক বা পেণ্ট চাৰ্ট পিন্ধিয়ে হওক এখন অনুষ্ঠানলৈ গুচি গৈছে আৰু ৰাতিপুৱা যিজন মানুহ ঘৰৰ পৰা ওলাই গৈছিল ঘূৰি আহোঁতে কিন্তু সেই মানুহজন আৰু মানুহজন হৈ অহা নাই একদম পুৰা খাই লৈ পুৰা গৈছে আৰু
মাকনি মাকনি তাইক মই এখিনি কৰতে মাকনি মাকনি কৰি আছো তাই কাণেদি সোমোৱা নাই আৰু যেই নেকি মা কালি বুলি কলো তাই কাণত ফুটুককে সোমাইছে এনে নকৰে তিৰি মানুহৰ জাত মানে হাৰামন নেই এহঁতৰ ভাল কথা কামত নপৰে মা কালি এই দেখোন আমি তলৰ পৰা দৰ্জাখনত সোমাই লৈছে মা কালি কিবা এটা তই এই পানী সন্ধ্যাতে তলৰ পৰা দৰ্জাখনত সোমাই কি কৰিছ এই পানী সন্ধ্যাতে তোৰ বাপেৰে দিয়া ভৰিটোত 11টা পাছ হ'ল এই যৌতুকত আমাৰ ভৰিটোতে ইমান বাহাদুৰি এই যদি এখন লৈ আহিল হয় মোক দেখোন গিৰি থলা হয় মা কালি কিবা এটা খাপচুৱাই মা কালি তই এতিয়া দৰ্জা খুলি দিবিনে মকো লাগিছোৱাই লালে আকৌ কোনোবা শুনা পাব মকো লাগিছিলো বুলি কলি মই হিৰকৰ ঘৰত পুথি পঢ়িবা গৈছিলো তাতে তোৰ কি হ'ল পুথি পঢ়া পইচাৰি মই মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ 10 মই মুক্ত পাই দেখাইছো তোৰ বাপেৰে ঘৰত দিয়া টকা দেখা নাই এই দেখোন লাজে মোটাতে ভয়াই এই দেখোন নিবুলে অকণমান জ্ঞান নকৰে মা কালি কিবা এটা মনত ৰাখবি লাও ডাঙৰ হলেও কিন্তু পাতত তলত তই সদায় মুখ তলতে থাকবা লাগিব এই আজি 100 দিনো কি হব তই দৰ্জা খুলি দিবি নে নেৰ এই আজি 100 দিবাই লাগিব হঠাতে কৈছি মাহেকে পথাকে দিবা কি দেহে পাবা কি মিল দুই চাক লগাবি ঘৰত পাই এই আজি মই 100 দিবাই লাগব এই নষ্টানাকি দৰ্জাখন চোৱাই নেকি তই এতিয়া দৰ্জা খুলবি নে নাদ কিয়া তই কিয়া দৰ্জা খুলি নাদ তই মোৰ ঘৰতে থাকবি মোৰে খাবি আৰু তই মুখে বাহিৰতে খাবি এই আজি মই মা কালি তই এতিয়া দৰ্জা খুলবি নে নাদ এমন বাহাদুৰি এই আজি মই দৰ্জা খুলি ল'ব সেইখিনি সময়ত তেওঁলোকক কোনে পায় সেইকাৰণে কৈছে যে
সেইকাৰণে কৈছে যে কলিৰ যুগত লোকক দেখাই মহানুভৱ নীতি শিক্ষা দিয়ে কিন্তু তাৰ মনত সদায় কুচিন্তা থকা এতিয়া কলিৰ যুগৰ ভকতৰ কথা আপোনালোকে নিশ্চয় গম পালে এনেকুৱা কিছুমান মানুহ ওলাব আৰু হয়তো বহুত দাঙি ধৰিব নালাগে নিশ্চয় আপোনালোকে বুজি পাইছে বুজি পালে ৩ নম্বৰ প্ৰশ্নৰ উত্তৰ পাইছে নে নাই পাইছে এতিয়া চাও কথা শুনি কাম কলি মহাচিন্তা হলা কৃষ্ণৰ চৰণে ধৰি কৃষ্ণৰ চৰণে ধৰি হৈয়ে দয়াল হব প্ৰভু চৰণে প্ৰভু মই গম পাই গলো যে আপুনি মনুষ্য নহয় কিয়নো প্ৰভু মনুষ্যই এই ৩টা প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰে গতিকে মই গম পাই গলো যে প্ৰভু তুমি নিশ্চয় প্ৰভু শ্ৰীকৃষ্ণ প্ৰভু গতিকে প্ৰভু প্ৰভু ক্ষমা কৰি দিয়া হে প্ৰভু আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি যে মোক কলিৰূপে স্মৰণ কৰিলে কিয় কলিৰূপে স্মৰণ কৰিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই কলিক চাই হাঁহি হাঁহি কৈছিল শুনা কলি তোমাক মই কলিৰূপে কিয় স্মৰণ কৰিলো জানা পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱন আৰু প্ৰতিটো জীৱৰে একোটা মন আছে আৰু প্ৰতিবিলাক জীৱই ভাল আৰু বেয়া কাম দুটাই কৰে এই সকলোবোৰ বেয়া লোক লগাই মই তোমাক কৰিলো সৃজন আৰু শুনা কলি তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো যে এই কলিৰ যুগত কলিৰ কালত পাপৰ সাগৰত থাকিও যোনে নেকি সদায় নিস্বাৰ্থভাৱে হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব হেই হব আচল ভকত অকলি তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো যে এই কলিৰ যুগত কলিৰ কালত পাপৰ সাগৰত থাকিও যোনে নেকি সদায় নিস্বাৰ্থভাৱে হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব হেই হব আচল ভকত
শাস্ত্ৰটো কৈছে যে কলিৰ যুগত হৰিৰ নামে সাৰ। গতিকে আপোনালোকে যি কৰ্মই কৰি নাথাকক কিয় হৰিৰ নাম ল'বলৈ কিন্তু কেতিয়াও নাপাহৰিব।
Tunggu tetap kurang.